দায়িত্ব ঘোষণা কৰাৰ পিছত আপুনি প্ৰথম আজি বিজনেছ হয় এন ডি এৰ যিটো মই মনোনীত প্ৰাৰ্থী হওঁ তাৰ কাৰণে এন ডি এৰ যিমান অংশীদাৰ দলবোৰ আছে আমাৰ কাৰ্যকৰ্তাসকল আছে তেখেতসকলৰ লগত মই চাহ চিনাকি হোৱাৰ কাৰণে এবাৰ হ'লেও মই তেনেকৈ ঘূৰিছোঁ আজি বিজনী আমাৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ এই কাৰ্যালয়ত আহিছোঁ আৰু তেখেতসকল কৰ্মকৰ্তাসকলৰ মই মত বিনিময় কৰিছোঁ আগন্তুক নিৰ্বাচনৰ সম্পৰ্কে আজি বি পি এফে পাৰ্টিটো শক্তিশালী বুলি ক'ব পাৰিব কি ক'ব তেখেতৰ দলৰ যিকোনো ৰাষ্ট্ৰীয় দল বা আঞ্চলিক দলে নিজাববীয়াকৈ প্ৰাৰ্থীটো দিব পাৰে আৰু তেখেতসকলে তেখেতসকলৰ কাৰণে কাম কৰিব আমি আমাৰ কাৰণে কাম কৰি আছোঁ প্ৰতিদ্বন্দ্বিতা কেনেকৈ হ'ব চাওক আমাৰ এন ডি এ হিচাপে আমি এটা মজবুত পজিশ্যনতে আছোঁ মই ভাবিছোঁ 70% ভোট শ্বেয়াৰটো আমাৰ এন ডি এ হিচাপে আমি পাবলৈ সক্ষম হ'ম কাৰণ তেখেতক আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা দলৰ ফালৰ পৰা তেখেতক দায়িত্ব দিছে যে সেই 14টা সমষ্টিৰ মাজত কমচে কম 12টা সমষ্টি একেবাৰে সহজতে যাতে জিকিব পৰা যায় তাৰ কাৰণে এটা দায়িত্ব দিছে আৰু সেই দায়িত্বটো নিশ্চয় আমাৰ কাৰ্যকৰ্তাসকলে বিষয়ববীয়াসকলে পালন কৰি আছে ইয়াত জয়ন্ত বসুমতাৰী জিকা বুলি নহয় জয়ন্ত বসুমতাৰী জিকা মানে আমাৰ মুখ্যমন্ত্ৰীৰ সন্মানৰ কথা আছে অসমৰ সন্মানৰ কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতটো মজবুত কৰিব লাগিব আনপিনেদি মনোনীত কৰিছে আৰু এই মনোনীত প্ৰাৰ্থীজন আমাৰ ইউ পি পি এলৰ নহয় কোনোবা এটা দলৰ নহয় সেইটো হ'ল আমাৰ এন ডি এ হয় আৰু এন ডি এ হিচাপে যিখিনি আমাৰ এজেণ্ডা আছে সেই এজেণ্ডাতে ময়ো আছোঁ আৰু থকাটো বাঞ্ছনীয় কিয় যে এন ডি এৰ এজেণ্ডাটো হ'ল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী আমি এইবাৰো বনাব লাগে তৃতীয়বাৰৰ কাৰণে আৰু সেই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবলৈ হ'লে আমাৰ কোকৰাঝাৰো যাতে এটা অংশীদাৰ হ'ব পাৰে আমি পদবী থকা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় বিষয়ববীয়া কাৰ্যকৰ্তাসকল তেওঁলোকে আন্তরিক মই নমস্কাৰ দিছোঁ জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 ডক্টর হেমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 নমস্কার